লগতে ৰূপালী জয়ন্তী অতিক্ৰম কৰা সোণাগড় স্মৃতিগন্ধ তথা পথাৰ নাটকালত দলসকলে এখনি স্মৃতি গ্ৰন্থৰে সম্ভাষণ জনাব মাননীয় শ্ৰীমন্ত শেখৰদেৱক। এই হিচাপতে আন এগৰাকী আমাৰ অসমৰ কণ্ঠশিল্পী সকলোৰে মৰমৰ বহুতৰে মোবাইলৰ টিভি হিচাপে ব্যৱহাৰ হোৱা আৰু এটা আঙুঠিক লৈ বহুত চৰ্চিত হোৱা কি নাম দীপলিনা বা এই জগতে তেখেতক এটি কপফুলৰ পদৰে সম্ভাষণ জনাব আমাৰ উত্তৰ ঠাকুৰদেৱে।